Hello everyone, আপোনালোক সকলোকে জ্যোতিষ এণ্ড গ্ৰাছিছ ব্লগলৈ স্বাগতম জনাইছোঁ। ঠিক আছে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ব্লগটো ষ্টাৰ্ট কৰাৰ মেইন কাৰণ হৈছে আজি আমি আমাৰ গোটেইকেইটা আমি মানে বৰমাহঁতৰ আমাৰ গোটেইকেইটা চলি মাহ লগ লাগি আৰু খানা খাম খানা খাম বুলি ভাবিছোঁ খাওঁৱে বেয়া হ'ব পাৰে এনেকৈ বন্ধু বালি বা এনেই কেতিয়াবা পৰীক্ষা চৰীক্ষা খটাবলৈ বা এনেই কেতিয়াবা বন্ধত এনেকৈ খাওঁ আৰু তো বহুত দিন খোৱা নাইতো ভাবিছোঁ আজি খাম। আৰু যিহেতুকে ইউটিউব চেনেলটো খুলিছে দুয়োটাই আমি দুয়োৰে ভিডিঅ' এটা আপলোড কৰিম মিলি কিনে যিহেতুকে চেনেলটো খুলিছোঁ তো আজি তাৰে আমি এটা ব্লগ এটা বনাম বুলি ভাবিছোঁ। তো ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে চাই থাকিব আৰু গোটেইখিনি মই দেখাম যিমানখিনি পাৰোঁ আৰু গোটেইখিনি কেনেকৈ কি কৰোঁ গোটেইখিনি দেখাম আৰু গতিকে আপোনালোকে চাই থাকিব আৰু পিছত জনাব আপোনালোকে আপোনালোকে সুধিছে কেনেকৈ। আৰু এটা কথা ক'ব পাহৰি গ'লোঁ, বাবু যাব এতিয়া কেতিয়া যাব বজাৰত চকত যাব আৰু দেউতা থাকিব কোনোবা এটাই বজাৰটো কৰি দিব সিহঁতে লৈ দিব তাৰপিছত আমি গধূলি 7টা মানকৈ চব্জি খানা যোগাৰ কৰিম আৰু সিহঁতে এতিয়া যাব এলি যদি পাৰে সিহঁতে 3টা ল'বা দিম তাতে আৰু যদি নোৱাৰে ঘৰৰ সামচতে আপোনাক মই দেখাই দিম চাই দিব। তো বাবু যাব আপোনাক দেখুৱাইছোঁ ৰ'ব এই টিকলা আৰু বাবু যাব এতিয়া বজাৰত যাই পইচা লৈ ল'লোঁ তাৰপিছত বৰদেউতা কৰি দিব বজাৰখন ইয়াতে এতিয়া যাব যাই কিনে বজাৰতে কৰি দিব যদি ই পাৰে ফোনটো লৈ কিনে ক্লিপ এটা ল'ব তাতে যদি নৰে আৰু ঘৰত আছোঁতে আপোনালোকে দেখাম চাই থাকিব। গাইছ এতিয়া আমি পইচা লৈ আছোঁ এইটো দিক্ষিয়া পইচাটো দে আমি খানা বজাব লাগে তো এতিয়া জাগৃতি এটা পইচাটো লৈ আহোঁ তাৰপিছত আমি বজাৰ কৰিব যাম পালি দেখাম নদীটো নাহে আৰু ঘৰতে হাই এতিয়া আমি বজাৰ কৰিব যাম খানা খাম খানা দে তো গাইছ এতিয়া আমি মন খানা লৈ ল'লোঁ তো এতিয়া বজাৰ কৰিব যাম তো পুৰা ৰেডি তো বলক যদি পাৰোঁ দেখা নদীটো নাই ঘৰতে তো গাইছ আমি এইমাত্ৰ বজাৰ কৰি পিনে আহি পালোঁ। তো মই বজাৰত বজাৰ কৰিব যাওঁতে ক্লিক কৰিব নোৱাৰিলোঁ কাৰণ অলপ খেলি মেলি হৈ গ'ল চকত কিবা কিবি খেলি মেলি হৈ গ'ল সেইকাৰণে মই কৰিব নোৱাৰিলোঁ। তো এতিয়া সেইকাৰণে কৈ দিছোঁ আপোনালোকক তো আপোনালোকে বেয়া নাপাব। তো এতিয়া বাকীখিনি যি হয় তো সিহঁতে আপোনালোকক দেখাম তো চাব ভিডিঅ'টো একদম শেষলৈকে। তো বলকচোন এতিয়া কি কৰি আছে চাওঁ। চবে বহি আছে, এইটো বৰমা এইটো মা এইটো চুনুইদ এইটো জয়া এইটো পম্পি দলা চচি এইটো টিকলা। তো আমি চবে ইয়াতে আছোঁ অলপ দেৰিকৈ খানা আনিব চব লগত দেখা ৰাখিছোঁ। তো এতিয়া মামুত আহি পাইছে আৰু মই এতিয়া মামুৰ খানাটো আয়োজন কৰিছোঁ তাতে যাওঁ এতিয়া তো চিৰিয়েল চাই আছে আমি টিউশ্যন হৈছোঁ আপোনালোকক দেখুৱাই এতিয়া আমি আহি গ'লোঁ। এতিয়া আঞ্জা গুটি কিনে খানাৰ যোগাৰ কৰি ৰ'ব দেখুৱাই আছোঁ আপোনালোকক খানাৰ যোগাৰ। এতিয়া মই আহিলোঁ মামুৰ ঘৰত এতিয়া আমি এই চৌকাটোতে ৰান্ধিম কৰি আছে জুই ধৰি আছে ধুনীয়াকৈ দেখুৱাই আছোঁ চাই থাকিব। তো এতিয়া আমি চব্জি কুটি আছোঁ আলু কুটি আছোঁ দেখি পিঁয়াজ কুটি আছে আৰু চৌকাত জুই ধৰি আছে আৰু এয়া মাংস আৰু আমি কণী বইল কৰিব দিছিলোঁ আমি। তো আপোনালোকক দেখা আছে আৰু বজাৰতে দেখা দি কণীখিনি তো গাইছ এতিয়া মই আহি গ'লোঁ অলপমান পঢ়িব গৈছিলোঁ তো পঢ়ি চলি আহি গ'লোঁ। তো এতিয়া বঢ়িয়াকৈ চুকৰ কাষত বহি লৈছোঁ বঢ়িয়াকৈ। তো এনে পূৰা কণী চালাই আছে তো চুনুদৈ চাহ বনাই আছে। তো এইটো বৰমা এইটো জয়া অলপমান আন্ধাৰ হ'ব পাৰে আৰু এইটো দিক্ষি এইটো ছায়া এইটো পম্পিৰ আৰু এইটো মানিৰ পূৰা একদম অলপ দি আছে এইটো কৰিবলৈ কৰা আহি গ'ল। তো অলপ এতিয়া চাহ বনাইছিলোঁ এইটো চাহ তাহ খাম আমি দেখাম আপোনালোকক চব। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। এই মাংস বনাবৰ কাৰণে পিঁয়াজ বিলাহী আলু তো কেৰেলা বহাই দিছি। তো এতিয়া মাংস নবনাব পাৰে আলু ভাজা পাৰে কি বনাই চব আপোনালোকক দেখাম। এই কণী চালা হৈ গ'ল। তো এইটো দিক্ষি তো আমাকে চাহ বনাই আছে উঠলি আছে পূৰা। তো এই পাপৰ ভাজিব তো পূৰা আমি চাহ খাম আৰু এনজয় কৰিম আধা চালি হ'ব কি মজা আৰাম। তো অলপমান বলক এন দেখি কৰি আছে দেখাই দিওঁ। তো এই দুটা বহুত চখ কৰি আছে মেকআপ খেলে আছে। তো এবাকে পাপৰ ভাজি আছে পাপৰ চাহ খাব লাগিব না। তো দিক্ষিয়া পাপৰ ভাজি আছে তো চুনফি চাহ বনাই আছে
চবে ইয়াতে বহি আছে মাউনিৰে আলু ভাজি আছে জয়াই বোলে একদম মছলা উঠিছে মাংসৰ কাৰণে দে হাই খওক বাদ হাই তো এনে পঢ়ি আছে আমাৰ ভাল শিশু ছাত্ৰী মেধাৱী ছাত্ৰ আমাৰ চাহ আমাৰ আজিৰ নাস্তা এই পাপৰ এই ভাজা আৰু চাহ একদম ধুনীয়াকৈ খাম আৰু মানে আজি চাহৰ নাস্তা লৈ দিছোঁ নহ'লে ভাল নালাগে না চব আছে ইয়াতে মানে আপুনি লাজ কিয় কৰে চব আছে ভগাই দিব পুৰা একদম পাপৰ চাহ আৰু ভাজা তো এতিয়া আমি খাম আপোনালোকক দেখাম চাহ খাব না খাবা দাদা চাহ খাব তো গাইছ আমাৰ এতিয়া চাহ খোৱা টাইম আহি গ'ল তো এই চাহ পুৰা পাপৰ ভাজা আৰু চাহ চবে বহি গ'ল চাহ খাবৰ কাৰণে তো টিকলেও বহি গ'ল চাহ খাবা তো চব তো আমি চবে চাহ তাহ খাই লওঁ চাহ তাহ খাই কিনে তো গাইছ এতিয়া আমাৰ চাহ তাহ চব খোৱা হৈ গ'ল তো এতিয়া আমি চুৰ পুলিচ খেলাম তো ছায়া আছে জাগৃতি আছে টিকলে আছে মই আছোঁ এতিয়া আমি চুৰ পুলিচ খেলাম তো দেখাম আপোনালোকক আমাৰ খানাৰ যা যোগাৰ চলি আছে এতিয়া বাবুৰে নিছে কণী আৰু ইয়াতে খেলা খেলাই আছে বৰে খাই আছোঁ এই বাবু যা ছায়া টিকলি মানে টিকলি জাগৃতি টিকলা এফালে গলু চাই আছে মোবাইল এফালে বাবু খেলি আছে চুৰ পুলিচ আৰু মই দেখি মাউনিৰে কম্পিউটাৰ জয়াই মানে খানা লাগি আছোঁ বৰে খাই আছোঁ এই দেখি এবারে কম্পিউটার আমার নিচে কণী চাকচোন কণী কি ধুনীয়া লগা আহিছে পুৰা ৰঙা হৈছে আৰু বেঙনাও পুৰিম চাগে কিবা কৰোঁ আৰু এইফালে কণীৰ কাৰণে জাৰিব কৰিছে মাউনিয়ে ৰান্ধি আছে আৰু আমাৰ মানে পাপৰ ভাজি আৰু কিবা কিবি আছে মানে পাপৰ কৰোঁ নকৰোঁ নাজনো আপোনাক দেখাম দা কি ৰান্ধো পিছত চাই থাকিব তো আঞ্জা এতিয়া চব হ'ল ভাতটো আছে আৰু পাপৰটো ভাজিব আছে বাকী মাংসটো এতিয়া বইল কৰি লৈ আলু ভাজি হ'ল কণী হ'ল গোটেইখিনি হ'লে এতিয়া আৰু ইয়াতে গেৰেজৰ খেলাই আছে আৰু ডিকিতে একে বাগান দি আছে ইয়াতে একে ময়ো এনেকৈ আছোঁ আৰু কিনো দেখাম আপোনালোকক আৰু বাহিৰৰ দৃশ্য দেখা নাই আৰু আপোনালোকক বাহিৰত চাওক আন্ধাৰ আন্ধাৰ এইবিলাক আন্ধাৰ গোটেই কি দেখাম কিনো দেখাম এতিয়া ৰাতি গোটেই আন্ধাৰে এইফালে ৰ'ব আপোনালোকক মই দেখাই আছোঁ ৰ'ব মাউনিৰে জাল যোগাৰতে পিঁয়াজ ভাজি আছে মাংস ৰান্ধিব এতিয়া মাউনিৰে ৰান্ধি দিছোঁ গোটেইখিনি আমি লাগি দিছোঁ অলপমান তো ভাত হ'ল আমাৰ এতিয়া মাংসখন হৈছে মাংসখন হ'লেই দাম মোটামুটি মই দাম দেখাই আছোঁ মাংস হৈছে আৰু অলপমান উঠলি পেলাই হৈ যাব আৰু এফালে দেখিয়ে পাপৰ ভাজিবৰ কাৰণে মানে যা যোগাৰ কৰি আছে মাউনিৰে ৰান্ধি আছে আৰু থাপনাখন খাই গ'ল তো হৈছে আৰু তো ইয়াতে কি যি কৰি আছে মানে আৰু বাকী এতিয়া আমি পানী চানী দি কিনে মানে বস্তা পাৰি কিনে আমি মানে কি আমি মানে ডাইনিঙত এনেকৈ খাওঁ মানে বেয়া লাগে যিটো আমি আগৰ পৰা এনেকৈ খাওঁ তো এনেকৈ ভাল খাওঁ মানে গোটেই মাখা এনেকৈ বহি কিনে মাটিত মানে গোটেইকেইটাই বহি তাতে বাতি বাতি সাজি ল'লোঁ মানে সাজি লৈ কিনে ধুনীয়াকৈ এনেকৈ মানে সেনেকৈ খাই ভাল মানে ল'লোঁ গোটেই মাখি ভাল লাগে মানে এক্সট্ৰাকৈ লৈ কিনে বা ধৰক এনেকৈ আৰু বেলেগ বেলেগকৈ এনেকৈ ভাল নালাগে সেইকাৰণে একেলগে খাওঁ আমি একেলগে মাটিত বহু সেনেকৈ মানে খাওঁ আৰু এটা বস্তু দেখা ৰ'ব চাওকচোন লাইটটো কি ধুনীয়া লাইটটো মই ৰাস্তাত দেখিছিলোঁ এইটো বস্তু জাগৃতি আনিছি বস্তু বহুত ভাল লাগে মোৰ ভাল লগা বস্তুটো মই দেখাই দিওঁ যে মই মানে ৰখিয়ে নাপাব দেখাই দিওঁ আমাৰ মাংস পপিৰে ভাগে আছে চবৰে কাৰণে তো চৰ্দি লাগিছে অলপ তো আমাকে পুৰা ৰেডি কৰি আছে ছায়াটো জয়া জাগৃতি দেখি পুৰা আলু ভাজা পাপৰ ভাত মাংস কণী আমাৰ এই আইটেম আছে খাব লাগিব আৰু
এতিয়া বহিম আৰু আমি খাবৰ কাৰণে দক দক চাই থাকক এতিয়া ভাগে আছে বস্তুবিলাক তো চব আছে ইয়াতে তো আমাৰ বহি গ'লো খাবৰ কাৰণে তো দক খাওঁ দক আমি আৰু এগাল কণী এগাল পাপৰ আলু ভাজা এতিয়া মাংস আছে মাংস হ'লেও দেখাম এতিয়া খোৱা আৰম্ভ কৰোঁ আৰু তো মাংস এগাল খাই আছোঁ একদম মাছটো মই তো এতিয়া আমি ৰেডি এইগিলাখান এনে বহিছি মই এতিয়া বহো আমি এনেকেই খাম এনেকেই ভাল লাগে অ গ'লো কেনে ঠিক আছে খাই লওঁ আগে তো গাইছ এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল চব তো চবে আছে ইয়াতে এন্দৰ খোৱা নাই দেখাই আছে তো আমাৰ টিকলা চায়া মোৰ ৰাগিতি খোৱা হলা টিকিলা খোৱা হৈছে আৰু দেখাই আছে পুৰা আৰু আছোঁ আৰু তো আজিৰ খানা আমাৰ শেষ তো এই ভিডিঅ'টো অলপ দেৰিকৈ সমাপ্ত কৰিম আপোনালোকে চাই থাকক শেষলৈকে গোটেই খোৱা হৈ গ'ল একদম মানে চব থাক ঠিক এতিয়া ভিডিঅ'টো শেষ কৰোঁ যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ঠিক আছে তেন্তে আজি হ'লে বাই বাই